নমস্কাৰ বন্দনাস ক্ৰিয়েশ্যন ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মাছ আৰু কাচকলৰ এখন জালুকীয়া আঞ্জা ৰেচিপি লৈ আহিছোঁ। দেখিবলৈ একেবাৰে সাধাৰণ যেন লাগিলেও খাবলৈ খুবেই সোৱাদ লগা হয়। বলক তেনেহ'লে ভিডিঅ'টোলৈ আগবাঢ়ো। তাৰ বাবে আমাক লাগিব আলু, কাচকল, আদা নহৰু পেষ্ট, পিঁয়াজ আৰু মাছ। মাছ আপোনালোকে নিজৰ পচন্দ অনুসৰি যিকোনো ল'ব পাৰিব। আধা চামুচ হালধি, আধা চামুচ নিমখ ভালদৰে সানি ল'ম। তেল গৰম কৰি ল'লোঁ। এতিয়া তাত মাছখিনি ভাজি ল'ম। দুই পিঠে ৰঙচুৱা হোৱাকৈ ভাজি ল'ব। মাছ ভজা হৈ গ'ল। এতিয়া তেলৰ পৰা উঠাই ল'ম। এখিলা তেজপাত, আধা চামুচ জিৰা ফুটাই পাচলিখিনি ভাজি ল'ম। পিঁয়াজখিনি এইখিনি সময়তে ভাজি ল'ম। অলপ সময় ঢাকোন লগাই দিছোঁ পিঁয়াজখিনি যাতে সিজি যায়। আদা নহৰু থেতেলিয়াই লোৱাখিনি ইয়াতে ভাজি ল'ম। আধা চামুচ হালধি দিছোঁ। কফি কাপে একাপ পানী দি সিজিবৰ কাৰণে ঢাকোন লগাই দিম। এয়া ভালদৰে সিজি গৈছে। এতিয়া ভাজি ৰখা মাছখিনি দি দিওঁ। সাৱধানে লৰাব, মাছখিনি ভাগি যাব পাৰে। এতিয়া 1.5 কাপ পানী ব্যৱহাৰ কৰিম। আধা চামুচ নিমখ দিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব। আধা চামুচ জালুক ব্যৱহাৰ কৰিছোঁ। এইখিনি ঘৰৰে জালুক হয়, জ্বলাটো বহুত, সেইকাৰণে আধা চামুচে দিছোঁ। আপোনালোকে যিমানটো জ্বলা খায় সিমানটোৱে দিব। এতিয়া ঢাকোন লগাই উতলিবলৈ ৰাখি দিম। মই প্ৰায় 6-7 মিনিটমান সময় উতলালোঁ। মই ইমানটো গ্ৰেভিয়ে ৰাখিছোঁ। আপোনালোকে যদি ইয়াতকৈ অলপ ডাঠ বিচাৰে আৰু 2-3 মিনিটমান সময় গেছৰ ওপৰত ৰাখি দিব। এতিয়া গেছৰ পৰা নমাই পৰিৱেশন কৰিম। দেখিবলৈ একেবাৰে সাধাৰণ যেন লাগিলেও খাবলৈ খুবেই সোৱাদ লগা হয়। আৰু যিসকলে খাইছে তেওঁলোকেতো জানেই। যিসকলে খোৱা নাই তেওঁলোকে এবাৰ বনাই চাব আৰু মোক কেনেকুৱা হৈ জনাবলৈ নাপাহৰিব।
যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।